कॉलेज की लड़कियां कर रही हैं, या लेकिन डॉन का कॉलेज जाना मुश्किल ही नहीं बल्कि नामुमकिन भी है, क्योंकि डॉन मैट्रिक फेल है। या क्या मैं हूं डॉन, बोले तो किंग खान। या थैंक यू। বঢ়িয়া। এয়া হৈছে শ্বাহৰুখ খান, আমাৰ অসমৰ শ্বাহৰুখ খান। আৰু আজি ষ্টুডিঅ'লৈ আমি আমন্ত্ৰণ কৰিছো, আমি জনাৰ চেষ্টা কৰিম। এবাৰ আহিছো জুবিন গাৰ্গৰ কাষলৈ, চৰি ক্ষমা কৰিব, জুবিন গাৰ্গ নহয়, ভাস্কৰ পৰশৰ কাষলৈ। আৰু ভাস্কৰে জুবিন গাৰ্গৰ মিমিক্ৰি কৰে, গতিকে চাওঁ আহক জুবিন গাৰ্গে কেনেকে কৰে, ভাস্কৰে কেনেকে। মই প্ৰথমতে জুবিন দাৰ অকণমান মিমিক্ৰি কৰি দেখাইছো, মানে কৰ্ণেল আহি আছে এবাৰ। আণ্ডাৰৱৰ্ল্ডৰ কথাই কওঁ অলপ। এটা বৰ ভাল খবৰ আছে অসমৰ। প্ৰথম কথা, এখন ভাল চিনেমা আহি আছে মোৰ, আণ্ডাৰৱৰ্ল্ড। প্ৰডিউচ কৰিবলৈ মুম্বাইৰ পৰা প্ৰডিউচাৰ আহিছে, এইটো বৰ ভাল খবৰ আমাৰ কাৰণে। দ্বিতীয় কথাটো হ'ল, তাত বিজুদাই অভিনয় কৰিছে, বিজুদাৰ একে শেষৰখন চিনেমা, তাৰ লগত মই আছো। এটা সকলোৱে চাব। মিছন চাইনা যেনেকে আদৰি লৈছিলে, ঠিক তেনেকে আণ্ডাৰৱৰ্ল্ডো আদৰি ল'ব। ইণ্টাৰেষ্টিং কথা, তাতে এটা ডাঙৰ মানুহক মই উৰি উৰি মাৰো, এইটো বৰ ভাল কথা, ভাল লাগিছে। সকলোৱে চাব আণ্ডাৰৱৰ্ল্ড, কম দিনত আহিব। তাৰপিছত মোৰ নতুন চিনেমা আহিব কাঞ্চনজংঘা, তাৰপিছত মই মা ৰিলিজ কৰিম লাহে লাহে। এইটো জুবিনদাৰ ভৱিষ্যত যিখিনি পাৰো কৈছো। এতিয়া যদি মই এনেকুৱা কৰো যে জুবিন গাৰ্গ বহি আছে, জুবিন গাৰ্গে চিনেমা ইখনৰ পিছত সিখন বনাই আছে, নিৰ্মাণ কৰিছে, জুবিন গাৰ্গৰ চিনেমাত শ্বাহৰুখ খান আহিব, কি হ'ব? এখন ডায়লগ আছে, জুবিন দাই এটা ষ্টেজত কৈছিলে, কাঞ্চনজংঘাৰ ডায়লগ, কি মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। সেম ডায়লগটো যদি শ্বাহৰুখ খানে কয়, কেনেকে ক'ব? হাই জুবিন দা, मैं अपना सिनेमा चाई থাকো, आपका ये डायलॉग भी बहुत फेमस है कि मोर कोनो जाति নাই, मोर कोनो धर्म নাই, मोर कोनो भगवान নাই, मैं मुक्त, मैं कांचनजंगा, वेरी नाइस यार, आई लव यू जुबिंदा, मैं तो तेरा फैन हो गया रे। বহুত ভাল কৰিছে, বহুত ভাল কৰিছে, ভাল কৰিছে। থ্যাংক ইউ জুবিন। অসমীয়া শিকিছে, অসমত আহিছে, মোৰ ভাল লাগিছে। আৰু ভালকে ক'ব পাৰিব লাগিব, আৰু মোৰটো কৰিব পাৰিব লাগিব, তেতিয়াহে ভাল লাগিব। अरे शाहरुख खान आपका कैसे करेगा, कैसे? लेकिन जुबिंदा, मैं आपसे प्यार करता हूँ, इसका मतलब ये थोड़ी ना कि मैं आपसे शादी कर लूँ, आप थोड़ी ना लड़की है। মই বিয়া পাতিবলৈ কোৱা নাই। कोई बात नहीं जुबिंदा, मैं आपका था और आपका हूँ और आपका ही रहूंगा। आई लव यू। थैंक यू। आप ही मेरी नैना हो, आप ही मेरी सिमरन। এটা জুবিন গাৰ্গৰ এটা ডায়লগ, জুবিন গাৰ্গৰ এটা ডায়লগ মিমিক্ৰি কৰিলে কেনেকুৱা কৰিব ভাস্কৰে? জুবিন গাৰ্গে ষ্টেজত কিবা এটা কৈছে, ধৰা তেনেকুৱা কিবা। সকলোতে নাহৰ ৰুব লাগিব, মোৰ চিধা কথা। কামাখ্যা পাহাৰতো নাহৰ ৰুব লাগিব, গুৱাহাটীত নাহৰে ভৰ্তি হ'ব লাগিব। তেতিয়া যেতিয়া মই নাথাকিম, মই মৰি যাম, তেতিয়া মোলৈ মনত পৰিব নাহৰ দেখিলে, তেতিয়া মই নাহৰ গাম 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 গাম। আৰু মোৰ ফেন ক্লাবে বহুত হেল্প কৰিছে, গতিকে বিশ্ব পৰিৱেশ দিৱসত সিহঁতে গান নাহৰ পুলি ৰুব, গছ পুলি ৰোপণ কৰিব। আৰু এটা বিশেষ, এদিন মই কামাখ্যাত হেৰি কৰিছিলো, এইটো বলি কিয় দিব লাগে? বলিউডৰ অভিনেতা বোলে গোবিন্দই আহি বলি দিছে, বলি নিজক দিয়া, নিজক। কোনো ভগৱানে কোৱা নাই বলি দিব লাগে, মই কোৱা নাই, কামাখ্যা কোৱা নাই, দুৰ্গাই কোৱা নাই, কোনো কোৱা নাই। যেতিয়া বস্তুৰ প্ৰতি মৰম লাগিব, তেতিয়া আপুনি বলি দিব নোৱাৰে, সেইটো বস্তু খাবও নোৱাৰে। বঢ়িয়া, ধন্যবাদ। আকৌ আহিম তোমালোকৰ কাষলৈ। আৰু সঁচাকৈ জুবিন গাৰ্গে হওক, শ্বাহৰুখ খানে হওক, এনেকৈ কপি কৰিছে, তেওঁলোকৰ মিমিক্ৰি কৰিছে। আচলতে এজন ব্যক্তিৰ প্ৰতি যেতিয়া বহু ভাল পোৱা থাকে, তেতিয়া তেওঁৰ সকলোবিলাক কথা বতৰা আয়ত্ব কৰাৰ চেষ্টা কৰা হয়। এই দুগৰাকী যুৱকে এওঁলোকক বহু ভাল পায় কাৰণে এওঁলোকে কপি কৰাৰ চেষ্টা কৰিছে, আৰু এওঁলোকে কৰি যাব তেনেকৈ। আমি তেওঁলোকৰ এইবিলাক দৃশ্য, এইবিলাক সংলাপ আমি শুনি গৈ থাকিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মোৰ অনুষ্ঠানত আহিছে, উপস্থিত হৈছেহি। मित्रों, मेरे भाई और बहनों, आज आपके चैनल पे आके मुझे अपने घर की याद आ गई। मैं बस
मैं जब भी आसाम आऊंगा ब्रह्मपुत्र नदी और आपके चैनल में जरूर आऊंगा और मेरे साथ हेमंत जी भी आए हैं वो भी कुछ बोलना चाहते हैं सुनाइए হিমন্ত বিশ্ব শৰ্মা মোদী ডাঙৰীয়াই তো কৈছে চাওক তেখেতে যিমান পাৰো অসমৰ কাৰণে কৰিম বুলি কৈছে গতিকে তেখেতে দিলেহে আমি কৰিব পাৰো পৰিৱৰ্তন লাহে লাহে হ'ব আপোনালোকে হঠাৎ পৰিৱৰ্তন বিচাৰিলে নাপাব ন ডিপাৰ্টমেণ্টেলি চেঞ্জ হ'ব লাগিব মানুহৰ মনবিলাক চেঞ্জ হ'ব লাগিব তেতিয়া পৰিৱৰ্তন হ'ব তো মানুহে কৈ আছে হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ আহিছে আকৌ সেই কংগ্ৰেছৰ নিচিনাই আগৰ নিচিনা কৰি পেলাব বিসম্বাদ কৰিব মই সেইটো বিচাৰি অহা নাই সৰ্বানন্দ ডাঙৰীয়াই জানে তো এই মোদী ডাঙৰীয়াই যিমান পাৰে আমাক হেল্প কৰিছে অসমৰ কাৰণে বহুত স্কিম আছে লাহে লাহে হ'ব পৰেশ ৰাৱল খুব ধুনীয়া সেইটো মই দেখা পাইছিলো পৰেশ ৰাৱলে যদি মাছলৈ গৈছিলো গানা গায় তেনেহলে কেনেকে গাব এইটো এটা বনাইছিলো ये राजू ये मैं ये गाना गाऊंगा रे बाबा ये मासोले গৈছিলো ये जो नी ना पालू घरते आई मैं नीमक भात खाई दलू ये राजू मैं नीमक भात क्यों खाऊंगा रे बाबा जाके पड़ोसी से सब्जी लेके आना ये राजू जाना रे बाबा সঁচা কথা আৰু তাৰপিছত আৰু কাৰ আছিল কাৰ ভাল পোৱা তুমি মই এটা থিম বনাইছিলো নৰেন্দ্ৰ মোদী লালু প্ৰসাদ ৰাহুল গান্ধীৰ ওপৰত মানে অসমৰ এটা গানা বহুত আটতকৈ হিট মাছলৈ গৈছে এজনী নাপালো এইটো গানাৰ ওপৰত মানে নৰেন্দ্ৰ মোদীয়ে ক'লে मित्रों भाई और बहनों मैंने गाना सुना गाना है মাছলৈ গৈছিলো এজনী নাপালো ঘৰতে আহি মই निमक भात खाए दिलो भाई और बहनों मैं आपसे पूछना चाहता मैं पूरे असम वासियों से पूछना चाहता हूं क्या जिस फिशरी में मछली मारने के लिए गया था वह मछली थी क्या मैं आपसे पूछना चाहता हूं तो राहुल गांधी को ले देखिए भैया असम का कोई ऐसा जगह नहीं है जहां मछली नहीं मिलता मोदी जी आप गलत बोल रहे हैं असम के हर जगह पे मछली मिलता है क्यों भैया मैं झूठ बोल रहा हूँ नरेंद्र मोदी को भाई और बहनों ये तो इतने बुड़बक इंसान है ये स्विमिंग पूल में भी मछली ढूंढते हैं अभी सर राहुल गांधी खंग उठिले लालू प्रसाद को लालू जी मेरा इंसल्ट हो रहा है लालू जी आप कुछ कीजिए लालू जी लालू क्या करेगा रे भाई अरंगा कर झापड़ लुढ़क जाएगा माँ सोनिया गांधी है तो कुछ भी बोलता है हम असम के बारे में कुछ नहीं बोलेगा पिछली बार बिहार में भैंस के बारे में बोला था तो चारा घोटाला में फंसा दिया अब चला असम में भैंस के मछली के बारे में बोलेगा तो मछली घोटाला में फंसा देगा नहीं बोलता ধন্যবাদ কনসেপ্ট আছে আৰু খুব ভাল লাগে আচলতে আৰু ইমান কেনেধৰণে কৰা হয় কিমান মানে এজন ব্যক্তিৰ বিষয়ে বহুত জানিব লাগিব তাৰ পিছতহে ইমানখিনি কৰিব পৰা যাব নহয় মানে মিমিক্ৰি মানে এনেকা লালু প্ৰসাদ যেতিয়া ভাষণ দিয়ে তেতিয়া চাই থাকো বিহাৰী টিউনটো মেইন টিউনটো ধৰো আৰু তাৰপিছত নৰেন্দ্ৰ মোদী কেনেকে কয় সাহস দিয়ে ভাই আৰু বানো এইকেইটা ধৰিব লগা হয় কেতিয়াৰ পৰা শিকিছা তুমি মই 15 বছৰ আছিলো তেতিয়াৰ পৰা মিমিক্ৰি কৰি আছো স্কুলত টিচাৰ ইহঁতৰ কৰিছিলো তাৰপিছত গব্বৰ সিঙৰ ফাৰ্ষ্ট টাইম কৰিছিলো স্কুলতে তেতিয়া ফাৰ্ষ্ট পজিশন পাইছিলো পঢ়ালিকাত পোৱা নাই আজিলৈকে ফাৰ্ষ্ট পজিশন গব্বৰ সিঙৰ অকমান শুনিলো গব্বৰ সিং আহি আছে অকমান মিউজিকত ধৰিব লাগে अरे साहब ये सरकार हम पे कितना इनाम रखी है रे पूरे के पूरे 50,000 जानते हो क्यों यहाँ से 50 कोस दूर गांव में जब किसी का बच्चा रोता है तो उसकी माँ बोलती है सो जा नहीं तो डाकू गब्बर सिंह आएगा और तुमने मेरा नाम पूरा का पूरा मिट्टी में मिला दिया বঢ়িয়া গব্বৰ সিং আহিম আৰু বহুতৰ আমি মিমিক্ৰি চাম তোমাৰ পৰা শুনিম এবাৰ আহিছো ভাস্কৰ তোমাৰ কাষলে আৰু কাৰ কৰা মই তপন দাসৰ কৰা তাৰপিছত আৰু হেৰি অঞ্জন চৌধুৰী লক্ষ্মণ চৌধুৰী এতিয়া কাৰ শুনাবা
তপনদাৰ কবিতা আবৃত্তি এটা শুনাইছো কবিতাটো আচলতে মোৰ গোটেইখিনি মনত নাই কিন্তু তথাপি মোৰ এই কবিতাটো মোৰ কিবা নিজৰ লগত মিলে কাৰণে মই অকণমান শুনাই দিম চিঠিবোৰ ঘূৰাই নোখোজোৱা প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা গাঁৱৰ পৰা যিদিনা বাছ ধৰি নগৰলৈ আহিছিলো সেইদিনা ভবা নাছিলো গাঁওবোৰ কৰবালৈ গুচি যাব অচিনাকি কৰবালে বিচাৰি নোপোৱা কৰবালে মাৰ হাতৰ নাৰিকলৰ লাৰু কাগজত বন্ধা লগৰ লগৰীয়াবোৰে চিঞৰিছিল তোৰ মাৰৰ পৃথিৱীখন ইমান সৰু ঘূৰণীয়া দূৰণিৰ মাও তিল পিঠা কাচি চূণৰ লেখীয়া তই উভালিব নজনা বাবে মোৰ এটা দাঁত বিৰিয়া মা সৰহকৈ কথা পিটকা নহলে গাঁৱৰ পৰা আহি চহৰত টিকিম কেনে হাৱাই চেণ্ডেলযোৰ বদলাই ল'ব লাগে এযোৰ জোতা পেণ্টটোৰো এঠাইত ফটা জিন্স এটা হলে ভাল হয় দেচোন পিটি তোৰ পিন নাম্বাৰ মা তই পঠোৱা মানি অৰ্ডাৰ পালো কালি জিন্সটো কিনি আনিলো কঁকাল আঠা আছে চাৰ্টটোৰ ওপৰত চিনেমাৰ নায়কৰ দৰে একদম চিকজা আৰু তপন দাই যেতিয়া থিয়েটাৰ কৰে তেতিয়া এটা বেলেগ চিষ্টেম হে কৰে টুইনটো মই লাষ্ট চাইছিলো মহাত্মাৰ চকু পানী আপুনি মোক বিচাৰি বিচাৰি জেলখনলৈ নাহিব মেডাম আপুনি মোক বিচাৰি বিচাৰি জেলখনলৈ নাহিব আপুনি গুচি যাওক আপুনি গুচি যাওক আপোনাৰ নতুন কাপোৰযোৰ লেতেৰা নকৰিব মেডাম আপুনি মোক পিতমা মহাত্মা মই আপোনাৰ একো নহয় আপুনি গুচি যাওক আপোনাৰ পিতাত্মা মহাত্মা মই নাজানো আপুনি গুচি যাওক আপুনি বুজাই দিয়ক মই তাৰ একো নহয় থিয়েটাৰত আৰু চিনেমাত হলে এটা বেলেগ ষ্টাইলত থাকে ঠিক আছে আহিম সেইটো পিছত শুনিম মোহন আপোনাৰ ওচৰলৈ আহিছো বলিউডৰ আৰু কোন কেইগৰাকী ষ্টাৰ কপি কৰে বা আপুনি মিমিক্ৰি কৰে মই 110টা মান কৰো তাৰপিছত আপোনাৰ এতিয়া বহুত কে সুনীল চেত্ৰীটো শুনা নাই सुनील शेट्टी अंजलि तुम मुझे बोल जाओ या नहीं सकता और मैं तुम्हें बोल जाऊं या मैं अन्य नहीं दूंगा ए बाबू भैया समझा इस शाम के बच्चे को नहीं तो मार डालूंगा धरती मेरी माँ है इसने मेरी माँ को गाली दिया सर मैं इसको जिंदा नहीं छोड़ूंगा अपना अन्ना 24 घंटे বঢ়িয়া আৰু দুজন শুনিলো জনি লিভাৰ बाबा मेरे छोटे छोटे बच्चे इतने छोटे बच्चे उनको कौन पालेगा टैक्सी गाड़ी लो जाम सिलोंगो आयो दे तो जाबी मुर लोगो ना जाने कौन जाबो बाबा मेरे छोटे बच्चे उनको डीकी में भर लेंगे लेकिन जाएंगे तो टैक्सी गाड़ी लेके बाबा বঢ়িয়া আৰু এজন শুনিম তাৰপিছত আমি এওঁলোকৰ কাষলৈ যাম नाना पाटेकर নানা পাটেকাৰ ওকে नाना पाटेकर যদি গায় লাৰি নাছিল পলা যদি গায় নানা পাটেकर अच्छा है बहुत अच्छा है লাৰি নাছিল পলাই গৈ পাকিস্তান তোমাক পিছে পলাই লৈ যাম মই ৰাজস্থান জালে बोला নহলে অকলে যাম अच्छा है बहुत अच्छा है भाई समझाई सर नहीं समझे तो गोली मारो बहुत अच्छा है বঢ়িয়া এয়া আকৌ আহিম তুমি অনুষ্ঠানো কৰা নেকি হয় প্ৰগ্ৰাম কৰা ক'ত কৰিছা এতিয়া মই আজি অসমত বিভিন্ন ঠাইত কৰিছো মই এই আজিলৈকে 5 বছৰ হ'ল মই প্ৰগ্ৰাম কৰি চলি আছো বঢ়িয়া এইটো ভাল খবৰ এটা প্ৰগ্ৰাম আজিলৈকে আৰু একো কৰা নাই মোৰ দেউতা পুলিচত চাকৰি কৰে তাৰপিছত দেউতাই বহুত ফোৰ্স কৰি মোক পুলিচত লগাব চেষ্টা কৰিছে মই দিল্লী পলাই গলো দিল্লীত গৈ আৰু প্ৰেক্টিছ কৰিলো আৰু নৰেন্দ্ৰ মোদী কিবা কিবি শিকিলো তাৰপিছত এজন আছিলে ভাইটি তেখেতে শিকালে তাৰপিছত আসামত আহিলো আসামত অহাৰ পাছত মোক বেছিকে বহুত শ্ব' দিয়া প্ৰকাশ ৰায় যাক মই ভগৱান মানো প্ৰকাশ ৰায় তেখেতে বহুত আৰ্টিষ্টক উঠাইছে ওম চেত্ৰী কিবা বহুত আৰ্টিষ্ট উঠাইছে তেখেতে মোকো বহুত প্ৰগ্ৰাম দিছে তেখেতে অসমত বহুত ছাপোৰ্ট কৰে কেতিয়া পইচা লাগিলে পইচা দিয়ে এইটো ক্ষেত্ৰত আগবাৰ তেখেতে ৱাইলত কৰে নীল আকাশত তেখেতে ছাপোৰ্ট কৰে নিশ্চয় তেখেতক মই একদম ভগৱান মানো শ্ৰদ্ধা কৰো বঢ়িয়া আৰু এতিয়ালৈকে ভগৱান ভূষণ দাক ক'ব পাৰো ভূষণ দাৰ ইউটিউবৰ আপুনি চালে নিশ্চয় ভূষণক মই মোৰ ষ্টুডিঅ'ত আনিছিলো তাৰ ইউটিউব চেনেল যেতিয়া আৰম্ভ কৰিছিলে আছাম মিক্সাৰ আৰু কালি মই তাৰ চেনেল চাই থাকোতে তোমাক লগ পালো মই লগে লগে কন্টেক্ট কৰিলো খুব ভাল হৈছে আৰু আগবাঢ়ি যাওক সকলো আমি সেয়াই কামনা কৰিছো এবাৰ আহিছো ভাস্কৰ মই ডক্টৰ অঞ্জন চৌধুৰী এটা দি আছো সকলোৱে চিনি পায় আৰু বহুত তেখেতে মানুহক হহুৱাই খুব তেনেকুৱা এটা মই যেতিয়া সেই কলিকতা গলো নাটক কৰিবলৈ মোক লৈ গ'ল কলিকতালৈ তো কলিকতাত মোক নাটক কৰিব নিদিলে মই চাপৰ সেইকাৰণে
তাৰপিছত মই অকণমান দুখ পালোঁ মনত, মই উভতি আহিব ল'লোঁ। তেতিয়া মই সেই কলিকতা নাটক কৰিব নিদিয়া সেই দুখতে উভতি আহিব লওঁতে মোৰ লগৰকেইটাই ক'লে, তই উভতি নাটক কৰিবি দে। মই আকৌ উভতি গ'লোঁ নাটক কৰিম বুলি। তেতিয়া ক'লে, তই ৰামৰ চৰিত্ৰটো কৰিবি। তাৰপিছত ময়ো অকণমান ফুলি গ'লোঁ আৰু ৰামৰ চৰিত্ৰই যেতিয়া কৰিবলৈ পাম। এনেকৈ ৰিহাৰ্চেলৰ সময়ত তাৰমানে কি হয়, সীতাই কয় কান্দি কাটি, ভাত মেলা বসুমতী পাতালে লুকাওঁ। তেতিয়া তাৰমানে তাই ভৰিৰে টুকটুকাই দিয়ে তক্তাখনত, দিলে তলৰ মানুহজনে তক্তাখন টানি দিয়ে, তেতিয়া সীতা মানে তলত সোমাই যায়। দূৰৰ পৰা বৰ ভাল লাগে চাবলৈ। ৰিহাৰ্চেলত ঠিকেই গ'ল, কিন্তু মানে যিদিনা নাটক হ'ল সেইদিনা তাৰমানে ইমানেই কান্দিলে সীতাই, ক'ত ভৰিৰে টুকটুকাব লাগিছিলে পাহৰিয়ে গ'ল। মই দেখুৱাই আছোঁ এইখিনিতে আছিলে, কিন্তু শেষত উপায় নাপায় মই গৈ দেখাই দিলোঁ তাতে এইখিনিতে বুলি। মানুহজনে ভাবিলে সীতা আহিল। তাৰপিছত মই তলত গ'লোঁ, ৰাম গ'ল পতালত, সীতা থাকিল ওপৰত। তাৰপিছত এতিয়া কি কৰিম, এই মানুহজনে ক'লে, সেই আপুনি আহিলে দেখোন। তেতিয়া মই ক'লোঁ যে ওলাই দিয়া মোক ওলাই দিয়া ওপৰত। তাৰপিছত মই ওপৰলৈ ওলাই আহিলোঁ। আহি মই তেতিয়া সীতাক ক'লোঁ, সীতা মই পাতালখন চাই আহিছোঁ, তাতে গৰম লোহা কাঁইট একো নাই, তুমি নিঃসন্দেহে যাব পাৰা। তাৰপিছত মই সীতাক সেই গলত ধৰি সেই ফাঁকটোৰে সোমাই মই তক্তাখন আকৌ বন্ধ কৰি দিছিলোঁ। আজিও মোৰ বৰ মনত পৰে এইটো নাটকৰ কথা। অঞ্জন ছাৰ একচুৱেলি মই বহুত সন্মান কৰোঁ। হয়। আৰু অসমৰ যতীন বৰা বা ৰবি শৰ্মা এওঁলোকৰ অভিনেতাসকলৰ যতীন বৰাৰ মই অকণমান কৰি দেখুৱাইছোঁ একদম চমুকে। হে দেউতা, এবাৰ ভাবিব লাগিছিল মোৰ কথা। তই মোক তেজপুত্ৰ কৰিলি নহয়, এবাৰ হ'ব দে, নাভাবিলি যেতিয়া গুচি যাম। যতীন বৰা অলপ হেৰিত দিছোঁ। আৰু জুবিন গাৰ্গৰ এটা মদ খোৱা বন্ধ কৰিবৰ কাৰণে তুমি এটা এইটো মই হেৰিয়াত পাইছোঁ, অডিঅ' এটা পাইছিলোঁ তোমাৰ হোৱাটছএপত ভাইৰেল হোৱা। সেইটো একচুৱেলি জুবিন দাই বেয়া নাপালে হ'ল আৰু নাপায়। মদ আমি কিয় খাব লাগে? মদে আমাক খাইছে, মদ বন্ধ কৰিব লাগে। মই যেতিয়া কমাইছোঁ, সকলোৱে কমাব মদ খোৱাটো। মদৰ প্ৰতি যেতিয়া মৰম লাগিব, মদ আমি খাব নোৱাৰোঁ। আমি নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ। তো মদৰ ওপৰত মই এখন চিনেমা বনাম। চিনেমাখন চাই সকলোৱে বাহ দিব, হাত চাপৰি বজাব। তাৰপিছত কিন্তু মদ বন্ধ হ'ব লাগিব। মোৰ চিধা কথা। মই চিধা মানুহ, সকলোৱে জানে যে মদে বহুত ধ্বংস কৰে মানুহক, সংসাৰ ধ্বংস কৰে, উঠি অহা প্ৰজন্মক ধ্বংস কৰিছে। সকলোৱে মদটো বন্ধ কৰিব লাগে। সেইটো কাৰণে মই সদায় কৈ আছোঁ। আৰু জুবিন দাৰ হেৰি দিছিলোঁ। আৰু জুবিন দা যেতিয়া অকণমান বেলেগ টাইপত থাকে, সেইটো মই কৈছোঁ, তেতিয়া এদিন সুধিছিলে, অসমত সঘনাই গড় হত্যা হৈ আছে, গড়টো যেতিয়া মাৰে তেতিয়া আমি চাব নোৱাৰোঁ। আপুনিও চাব নোৱাৰে, ময়ো চাব নোৱাৰোঁ। ইমান ডাঙৰ জন্তুটো মাৰি পেলাই চাব নোৱাৰোঁ। গড়টো যোনে মাৰে, সিহঁতক আমি মাৰিম, চিধা কথা। মই আচৰিত লাগে ভাবিলে, এজন মানুহক কিমান পৰ্যবেক্ষণ কৰিব লাগিব নহয় জানো, তেতিয়াহে হয়তো তেওঁলোকে এইবিলাক আঁকোৱালি ল'ব পাৰিব, তেওঁলোকক নিজৰ মনত সোমোৱাই ল'ব লাগিব নহয়। আৰু তুমি কোৱা। মোৰ বহুত আছে, নামটো পাহৰি খাই আছো। আপোনাৰ কমেডি নাইট উইথ কপিল চাইছিল আপুনি? কপিল শৰ্মা। কপিল শৰ্মা তাত ৰিংকু ভোজি এটা কেৰেক্টাৰ আছে। रिंकी भोजी, कपिल शर्मा, जिंदगी बर्बाद हो गया, हमारे हस्बैंड हमसे प्यार नहीं करते, हमारे हस्बैंड बिल्कुल भी हमसे प्यार नहीं करते, जिंदगी बर्बाद हो गया। हाँ, हम डॉक्टर को भी दिखाया, डॉक्टर ने भी ना कह दिया, कैसे होगा, जिंदगी बर्बाद हो गया। अरे गुत्थी कैरेक्टर। और ऑडियंस कैसे हैं हम लोग? बाजुल गुत्थी, मैं आप सभी को बताना चाहती हूँ कि आज मैं कि न्यूज 18 में आई हूँ और मुझे इतनी खुशी लगी कि आप आए न्यूज 18 में। पोल खिली ये गुलशन अरे ताली तो बजाओ। अरे मैं ऐसे थोड़ी ना आई हूँ, सभी को तो पता चाहिए। বঢ়িয়া সঁচাকৈ। আৰু দুটা শুনি লওঁ না। এটা কপিল শৰ্মাৰ এটা কেৰেক্টাৰ আছিলে, নামটো পাহৰি থাকিলো, কিন্তু বহুত ভাল লাগে মোৰ কেৰেক্টাৰটো। बेटा मुझे तेरा चेहरा बिल्कुल पसंद नहीं आया, आँख थू है। बेटा मैंने तेरा चेहरा अपने पापा को दिखाया, बिल्कुल उसे भी पसंद नहीं आया, आँख थू है। बेटा लेकिन तुझे मेरा चेहरा बेटी को दिखाया, उसे भी बिल्कुल पसंद नहीं आया, आँख थू। तब से कपिल शर्मा सोचा सिद्धू पाजी ओ गुरु सीने में धड़कता है, उससे कहता है दिल,
और जो सबको हंसा हंसा के पागल कर दे उससे कहते हैं कपिल। ठोको गुरु, जितना मर्जी उतना ठोको, कपिल का सोहे हंसते हंसते ठोको ठोको गुरु।